নমস্কাৰ, মই কৌশিক কলিতাই স্বাগতম জনাইছোঁ আপোনালোকক নলগাজাং চেনেলটিলৈ। আজি কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ সৈতে এই ভিডিঅ'টো লৈ আহিছোঁ। তো আহক আমি পলম নকৰি প্ৰশ্নৰ সৈতে উত্তৰকেইটা জানি লওঁ। যদি আপোনালোকে এই প্ৰশ্নসমূহৰ উত্তৰ জানে তেন্তে বহুতেই ভাল কথা, আৰু যদি নাজানে তেন্তে আমি একেলগে শিকোৱা হওক। আৰু শেষত আপোনালোকৰ বাবে এটি প্ৰশ্ন আছে, যিসকলে এই প্ৰশ্নৰ উত্তৰ জানে কমেণ্ট ছেকশ্যনত জনাই দিব। প্ৰথম প্ৰশ্ন, অৰণ্য মানৱ হিচাপে কোনজন ব্যক্তিক জনা যায়? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ব অসম সন্তান যাদৱ পায়েং। দ্বিতীয় প্ৰশ্ন, আহোমসকলৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আছিল? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ব চাওলুং চুকাফা। তৃতীয় প্ৰশ্ন, হস্তিবিদ্যাৰ নাম গ্ৰন্থখন কোনে ৰচনা কৰিছিল? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. ইয়াৰ উত্তৰ হ'ব সুকুমাৰ বৰকাইত। চতুৰ্থ প্ৰশ্ন, ভাৰত বুৰঞ্জীত কোনজন ৰজাক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. ইয়াৰ উত্তৰ হ'ব মহম্মদ বিন তুগলক। পঞ্চম প্ৰশ্ন, ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. ইয়াৰ উত্তৰ হ'ব আৰ্যভট্ট। 1975 চনৰ 19 এপ্ৰিল তাৰিখে ইয়াক ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা হৈছিল। ষষ্ঠ প্ৰশ্ন, এছিয়াৰ বৃহত্তম চাহ বাগিচাখন ক'ত অৱস্থিত? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. ইয়াৰ উত্তৰ হ'ব বিশ্বনাথ চাৰিআলিত অৱস্থিত মোনাবাৰী চাহ বাগিচা। সপ্তম প্ৰশ্ন, বিখ্যাত শৰাইঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. ইয়াৰ উত্তৰ হ'ব 1671 চনত। অষ্টম প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. ইয়াৰ উত্তৰ হ'ব সৰোজিনী নাইডু। নৱম প্ৰশ্ন, ভাৰতৰ প্ৰথম আইনমন্ত্ৰী কোন আছিল? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. ইয়াৰ উত্তৰ হ'ব বাবা চাহেব ভীমৰাও আম্বেদকাৰ। দশম প্ৰশ্ন, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তিগৰাকী কোন? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. ইয়াৰ উত্তৰ হ'ব কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। আৰু আজিৰ অন্তিম প্ৰশ্নটো হৈছে আমৰ চাইণ্টিফিক নামটো কি? যদি আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ পাৰে তেন্তে উত্তৰটো কমেণ্ট ছেকশ্যনত জনাই দিব। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকৰ তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।